হাই গাইজ মই কুলি পাটৰে আপোনালোকক স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল আমি অসমীয়ালৈ তো আপোনালোকেতো চাগে সকলোৱে গম পাইছে যে মে'ৰ 25 তাৰিখে নিশা 12 বজাত ঘোষণা কৰা হ'ব HSLC হাই মাদ্ৰাছা পৰীক্ষাৰ ৰিজাল্ট তো সকলোৱে গমেই পাইছে এইবাৰ সেবাই ৰাতি 12টা বজাত দিয়াৰ কথা ঘোষণা কৰিছে বৰ্ডৰ পৰা তো সেবাৰ 12টা ৱেবছাইটত মুকলি হ'ব নিশা 12 বজাৰ লগে লগে সকলো HSLC এক্সামৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট তো মই আজি আপোনালোকক ভিডিঅ'টো কৈ দিব ওলাইছোঁ যে আপোনালোকে কেনেকৈ ৰাতি 12টা বজাৰ লগে লগে শীঘ্ৰে আপোনাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা নিজৰ ৰিজাল্টসমূহ আপোনালোকে কেনেকৈ অতি সোনকালে আপোনাৰ ৰিজাল্টটো চেক কৰিব পাৰিব তো ইয়াত মই সেবাৰ এটা ৱেবছাইটৰ বিষয়ে আপোনালোকে মোবাইলত কৈ দিম আপোনালোকে তো বলক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক গোটেইখিনি কেনেকৈ আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব বলক তো গাইজ আপোনালোকে চাই থাকক মই আপোনালোকে একে দেখাই দিব ওলাইছোঁ প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ আপোনালোকৰ মোবাইলৰ অ'পেন কৰি লওক মই ক্ৰম ব্ৰাউজাৰটো মোৰ মোবাইলৰ অ'পেন কৰি লৈছোঁ অ'পেন কৰি লৈ এতিয়া গুগলত আপোনালোকে জাষ্ট টাইপ কৰিব লাগে সেবা আপোনালোকে টাইপ কৰক sebaonline.org যদি আপোনালোকৰ মোবাইলত এনেকৈ তলত যিটো মই এইটো অপশ্যন আহিছে সেবা সাইডৰ ফালে চাৰিটা ডট ডট সেনেকৈ যদি আপোনালোকৰ তলত শ্ব' কৰিছে বেলেগ আপোনালোকে sebaonline.org বুলি টাইপ কৰিব নালাগে জাষ্ট ইয়াতে আপোনালোকে টাইপ কৰি দিয়ক টাইপ কৰাৰ লগে লগে চাৰ্ভাৰটো লোডিং হৈ আছে নেটৱৰ্ক কণ্ডিশ্যন অলপ বেয়া আছে আমাৰ ইয়াত হৈ যা তো এইখন ফেজখন আপোনালোকৰ অ'পেন হৈছে আজি মই ভিডিঅ'টো কৰি আছোঁ এপ্ৰিলৰ 23 তাৰিখে তো মে'ৰ 25 তাৰিখে 12 বজাৰ লগে লগে বা তাৰ আগতো হ'ব পাৰে ইয়াত আপোনালোকৰ এইবিলাক চিন একো নাথাকে জাষ্ট আপোনালোকৰ ইয়াতে ৰোল নম্বৰ মাৰিব আহি নং মাৰিব আহিব আৰু এটা কোড দিব তেওঁলোকৰ পৰা এটা কোডটো লিখা থাকে সেই কোডটো মাৰি দিয়াৰ লগে লগে আপোনালোকে ডাইৰেক্ট ৰিজাল্টটো আপোনালোকে ইয়াত পাই যাব তো বেলেগ একো নাই ইয়াতে এইখন যে প্ৰেছ শ্ব' কৰি আছে এইখন প্ৰেছ তেতিয়া শ্ব' নকৰে আৰু ইয়াত আপোনালোকে ইয়াতে চাব পাৰিব সেবা অনলাইন ছাৰ্ভিচ ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন ইয়াত আপোনালোকে বহুত কিবা কিবি বস্তু ব্লু প্ৰিণ্ট মানে কোনটো চেপ্টাৰৰ পৰা কিমান নাম্বাৰ আহি গ'ল 2018 সিটো আপোনালোকে ইয়াত চাব পাৰিব মই এইবিলাক আৰু নেটৰ কণ্ডিশ্যন মোৰ একদম বেয়া সেইবিলাক কৰিব নাযাওঁ আপোনালোকে জাষ্ট ইখন পেজতে পাই যাব আপোনালোকে তাত ৰলটো মাৰিব লাগিব নংটো মাৰিব লাগিব তেওঁলোকৰ পৰা এটা কোড দিব জাষ্ট আপোনালোকে পাই যাব যদিহে আপোনালোকৰ এইটো মোৰটো ডাইৰেক্ট আহিছে ধৰা মই একবাৰ মাৰিছোঁ তাত নামাৰিলে আপোনালোকে sebaonline.org বুলি ইয়াতে ক্লিক কৰি ফেলে আপোনালোকে হে কৰি দিয়ক এনেকৈ কৰি দিলেও ডাইৰেক্ট এইটো আপোনালোকৰ ইয়াত আহি যাব সেইটো আৰু আপোনালোকে এটা মই বেলেগ প্ৰচেছত ইয়াতে দেখাই দিছোঁ ডাইৰেক্ট গুগলত গ'ল সেবা অনলাইন বুলি যদি আপোনালোকে ইয়াত ক্লিক কৰে তাৰ ওপৰত প্ৰথম যিটো অপশ্যন পাইছে সেইটোত যদি আপোনালোকে এনেকৈ ক্লিক কৰি দিয়ে সেবা বুলি য'ত দেখাব তাত ক্লিক কৰি দিব তাত ক্লিক কৰি দিয়াৰ লগে লগে সেইখন পেজ দিনখন পেজ মোৰ অ'পেন হৈছিল তেতিয়া আপোনালোকৰ লগালগ সেইখন পেজ অ'পেন হৈ যাব ইয়াত তেনেকৈ আহিব আপোনালোকৰ নিশা 12 বজাৰ লগে লগে সেইটো ৰল আৰু ৰং মাৰিব আহিব তেতিয়া আপোনালোকৰ ৰিজাল্ট অতি সোনকালে শীঘ্ৰে আপোনালোকে সেবা এইটো ৱেবছাইটত পাব পাৰিব তো এইখিনিয়ে আছিল এটা মই সৰু ভিডিঅ'ত আপোনালোকক কৈ দিলোঁ যে কেনেকৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট তো যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগত মই যিবিলাক ভিডিঅ'